এদিন এজন প্ৰফেসৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক'লে, আজি তোমালোকৰ পৰীক্ষা লোৱা হ'ব। সকলো আচৰিত। পৰীক্ষাৰটো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল। সাৰপ্ৰাইজ টেষ্ট তাৰমানে। প্ৰশ্ন কাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ'ল। বগা কাগজখনৰ সমাজত মাত্ৰ এটা ক'লা ফুট আছিল। প্ৰফেসৰে ছাত্ৰ-ছাত্ৰীসকলক ক'লে, তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে। হেয়াই আজিৰ পৰীক্ষা। সকলো আচৰিত। ই কেনে ধৰণৰ পৰীক্ষা? তথাপি উপায় নাই। গতিকে সকলোৱে নিজৰ নিজৰ উত্তৰবোৰ লিখিলে। উত্তৰ বহীবোৰ সংগ্ৰহ কৰাৰ পিছত প্ৰফেসৰে উত্তৰবোৰ ডাঙৰ-ডাঙৰকৈ পঢ়ি শুনালে। ছাত্ৰ-ছাত্ৰী সকলোৱে সেই ক'লা ফুটটোৰ কথা লিখিছিল। ই আকাৰত কিমান, দেখিবলৈ কেনে, তাৰ অৱস্থান ইত্যাদিৰ কথা, সেই গোটেই কথাবিলাক তাত আছিল। প্ৰফেসৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ক'লে, তোমালোক সকলোৱে সেই ক'লা ফুটটোৰ কথা লিখিছা। তাৰ কথা সকলোৱে মন কৰিছা, কিন্তু সেই ক'লা ফুটটো থকা বগা কাগজখনৰ কথা কোনেও মন নাই কৰা, লিখা নাই। আমাৰ জীৱনবোৰতো একেটা ঘটনাই ঘটে। আমি সদায় সেই ক'লা আন্ধাৰ কথাবোৰত বেছি গুৰুত্ব দিওঁ, অথচ সন্মুখত ইমান ডাঙৰ বগা কাগজ এখন থাকে। আমাৰ জীৱনবোৰত আনন্দ পাবলগীয়া, সুখী হ'বলগীয়া ইমানবোৰ কথা থাকে। আমাৰ পিতৃ, মাতৃ, বন্ধু বান্ধৱ, ভাল স্বাস্থ্য, এটা ভাল চাকৰি, সন্তানৰ হাঁহি আৰু তেনে আন নানা আশ্চৰ্যজনক কথা থাকে। কিন্তু আমি সদায় ভাবি থাকোঁ বেয়া, নিগেটিভ কথাবোৰৰ বিষয়ে, আৰু তাকে লৈ মন বেয়া কৰি থাকোঁ। আমি সদায় ডাৰ্ক স্পটবোৰ যেনে হতাশা, ব্যৰ্থতা, ভয়, উদ্বেগ, আনে আমাৰ কি বেয়া কৰিলে, আমি কি নাপালোঁ, সেইবোৰৰ ওপৰত সদায় ফ'কাছ কৰি বগা কাগজখনৰ দৰে জীৱনৰ আন পজিটিভ কথাবোৰৰ বিষয়ে নাভাবোঁ। বৰঞ্চ সৰু তুচ্ছ কথা এটাৰ বিষয়ে নিগেটিভ চিন্তা কৰি নিগেটিভ ভৱিষ্যতৰ কথা ভাবি বহি থাকোঁ। আপুনিও একেই কৰে নেকি? যদি আপোনাৰ মনলৈও তেনে নিগেটিভ চিন্তাই বেছিকৈ আহে, তেন্তে সম্ভৱতঃ সেয়া সলনি কৰা সময় আহিল। কিয় সলনি কৰিব লাগে? কাৰণ ই ইতিমধ্যে আপোনাৰ জীৱনত নানা সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু আগলৈ কৰি থাকিব, যদি আপুনি আপোনাৰ চিন্তা কৰা পদ্ধতিটো নসলায়। লগতে হাতত পায়ো জীৱনৰ সুমধুৰ কৰি তুলিব পৰা বহু বস্তু আপুনি হেৰুৱাইছে আৰু নেহেৰুৱাব। জীৱনৰ পজিটিভ বস্তুবোৰ চাবলৈ শিকক। আপোনাৰ জীৱনত পজিটিভ বস্তু একোৱেই নাইনে? নিশ্চয় আছে। আপোনাক খুব ভাল পোৱা মা-দেউতা, ভাইটি, ভণ্টি, দাদা, বাইদেউ, বন্ধু বান্ধৱ নিশ্চয় আছে। থাকিবলৈ এখন ঘৰ আছে, হয়তো এটা চাকৰি আছে, ভাল পোৱা কোনোবা আছে, দুবেলা দুমুঠি খাবলৈ আছে, বেমাৰ আজাৰ নোহোৱাকৈ আছে, অলপ হ'লে টকা পইচা আছে, সুন্দৰ স্বাস্থ্য আছে আৰু বহুত কিবা কিবি আছে, মাত্ৰ আপুনি মন কৰা নাই। এখন নোটবুক লৈ তাত আপোনাৰ কি কি আছে সেয়া লিখি যাওকচোন। চাব যথেষ্ট দীঘল লিষ্ট এখন হ'ব। আমাৰ জীৱনত বহু পজিটিভ কথা থাকে, মাত্ৰ আমি মন নকৰোঁ। আমাৰ জীৱনটো আন বহু মানুহৰ জীৱনতকৈ বহুত ভাল, মাত্ৰ আমি সেয়া বুজি নাপাওঁ। এই লিষ্টখন সাৱধানে থৈ দিব, নেহেৰুৱাব। সপ্তাহত এদিন হ'লেও এই লিষ্টখন উলিয়াই চাব। আপোনাৰ খং, অশান্তি, চিন্তা, ফ্ৰাষ্ট্ৰেশ্যন ইত্যাদি নিগেটিভ কথাবোৰ বহু কমি যাব আৰু এনে বহু কথা নাইকিয়া হৈ যাব। মনটো ভালে থাকিবলৈ হ'লে, সুখী হ'বলৈ হ'লে আপুনি মাত্ৰ এই অভ্যাসটো যদি কৰে, তেন্তে আপুনি বহুত শান্তি লাভ কৰিব, বহুত সুখত থাকিব পাৰিব।